পুনৰ বিবাহপাশত আবদ্ধ হ'ল জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী। জীৱনৰ এনে এটা সিদ্ধান্ত তেওঁ কিয় ইমান সোনকালে ল'লে? পূৰ্বৰ স্বামীৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ হ'ল নেকি? পুনৰ কাৰ সৈতে বিবাহপাশত আবদ্ধ হ'ল অভিনেত্ৰীগৰাকী? এই সকলোবোৰ তথ্য জানিবৰ বাবে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু অভিনেত্ৰী নিশিতা গোস্বামীক ভাল পায়নে? তেওঁৰ অভিনয় চাই ভাল পায়নে? যদিহে ভাল পায় তেনেহ'লে এটা লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। অভিনেত্ৰীগৰাকী বিবাহপাশত আবদ্ধ হৈছিল আজিৰ পৰা 11 বছৰ আগতেই চয়নৰ লগত। এতিয়া জানো আহক অভিনেত্ৰীগৰাকীয়ে কিয় এনেদৰে কইনা সাজত ওলাই আহিছে। আচলতে এই বিয়া ৰিয়েল লাইফৰ নহয়, ৰিল লাইফৰহে। অভিনেতা যতীন বৰাৰ নতুন চিনেমা ৰাঘৱৰ শ্বুটিঙৰ সময়ৰহে এই দৃশ্য। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু ৰাঘৱ চিনেমা চাবলৈ উৎসাহিত হৈ আছেনে? তলত কমেণ্ট এটা কৰি জনাবচোন।